নমস্কাৰ। আজি মই এটা কথাৰ বাবে আহিবলগীয়া হ'ল। কথাটো হ'ল সমূহ অসমত থকা সমূহ চহৰে নগৰে গাঁৱে ভূঞে কুঁৱাই নলা নৰ্দমাই গেলা পচা জাবৰ তলে তলে থকা সমূহ ভেকুলী সমাজলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে তুৰতুৰা বন্ধ কৰক, নহ'লে অসমত এক ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছে। সকলোফালে কেৱল বৰষুণেৰে বানপানী উপচি পৰিছে আপোনালোকৰ এই তুৰতনিৰ ফলত। সমূহ গণ্যমান্য ভেকুলীৰ লগতে পাৰ্টীসকললৈ মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে এই কণ এই ভেকুলীসকলকো বুজাওক যাতে সিহঁতে চিঞৰ বাখৰ নকৰে। সিহঁতৰ চিঞৰ বাখৰ ফলত প্ৰচুৰ পৰিমাণৰ বৰষুণ পৰি অসমৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে। সেইবাবে মোৰ এটা কাটৰি অনুৰোধ, সমূহ ভেকুলী সমাজৰ গণ্যমান্য ভেকুলীৰ লগতে পাৰ্টীসকললৈ মোৰ এটাই অনুৰোধ, আপোনালোকে যেন সেই তুৰতনিটো বন্ধ কৰে। আপোনালোকে কিহৰ বাবে তেনেকুৱা কৰি আছে গম নাপাওঁ, কিন্তু সেইদিনাখন হৈ যোৱা সেই বিয়াখনৰ বাবে আমিও দুখিত। আপোনালোকক কাকতি মিনতি কৰি চিঞৰিবলৈ দিছিলোঁ, কিন্তু আপোনালোকে ইমান জোৰকৈ চিঞৰিব আৰম্ভ কৰিলে, এতিয়া বৰষুণেই নেৰা হ'ল। বহুত অসুবিধা হৈছে আমাৰ, লগতে সকলো ঠাইত লাহে লাহে বানপানী হ'বলৈ ধৰিছে। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যেন চিঞৰ বাখৰ বন্ধ কৰে আৰু তুৰতনি বন্ধ কৰে, আৰু নহ'লে বহুত অসুবিধাত পৰিছোঁ। আৰু লগতে সেইদিনাখন সেই বিয়াখনৰ বাবে যদি আপোনালোকে সন্মতি নাছিল, হয়তো সেই বিয়াখন কোনে কাৰ লগত বিয়া পতাই দিলে গম নাপাওঁ, হয়তো আপোনালোকৰ পৰিয়ালৰ মাজত বিয়া পতাই দিলে আপোনালোকে লাজ পাইছে। সেইবাবে সেই বিয়াখন লাগিলে আমি সাময়িকভাৱে আমি বিবাহ বিচ্ছেদ কৰাই দিবলৈও আছোঁ। আমি লাগিলে বিবাহ বিচ্ছেদেই কৰাই দিম, তথাপিও আপোনালোকে তুৰতনি বন্ধ কৰক। আমি বহুত অসুবিধা ভুগি আছোঁ। সেই ভেকুলীসকল আপোনালোকৰ লগত মই কাটৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যেন মোৰ এই কথাখিনি যেন বুজি পায়।